ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো মোৰ ফাৰ্ষ্ট ব্লগ, চাই থাকক আজি ব্লগটো কি হ'বলৈ গৈ আছে। আৰু যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বলক। আমি নমামি ধাৰাবাহিকখনৰ অভিনেত্ৰী ফানুস্মিতা ডেকাবাক এটা ব্ৰাইডেল ফটোশ্বুট কৰাম বুলি ভাবিছোঁ। তো আপোনালোকে চাই থাকক আমি ফটোশ্বুটটো ক'ত কৰোঁ, কেনেকৈ কৰোঁ আৰু ক'লৈ যাওঁ। শেষ হ'বলৈ হৈয়ে গৈছে মেকআপটো আৰু বেছি টাইম নাই। আমি ক'লৈ যাওঁ আপোনালোকে চাই থাকক। মেকআপৰ কাম প্ৰায় হৈয়ে গ'ল, আমি গৈ আছোঁ। আমি এতিয়া ক'ত গৈ আছোঁ সেইটো হয়তো সকলোৱে জানিব বিচাৰিছে। আমি এতিয়া সোমনাথ মন্দিৰত গৈ আছোঁ। আমি তাত সোমনাথ মন্দিৰত ফটোশ্বুটটো কৰাম আৰু চাই থাকক। সঁচাকৈ সোমনাথ মন্দিৰটো বহুত ধুনীয়া প্লেচ হয়, আপোনালোকে আহিব পাৰে ইয়ালৈ। বহুত ধুনীয়া জেগা, ফটোশ্বুটৰ বাবেতো বহুত ধুনীয়া হয় আৰু ময়ো ইয়ালৈ ফাৰ্ষ্ট টাইম আহিছোঁ, বহুত ভাল লাগিছে। কৈছে আমাৰ লগত ৰিলছ বনাম বুলি, চ' আমি দুজনীয়ে ৰিলছ বনাই দিলোঁ দুটা। কেনেকুৱা লাগে চাই জনাব। এতিয়া দেখিছে আপোনালোকে ফটোশ্বুটটো কৰাই আছে ফটোগ্ৰাফাৰ হৈছে হিমাংশু দাস। তেওঁক আপোনালোকে কণ্টেক্ট কৰিব পাৰে। ইনষ্টাগ্ৰামত হিমাংশু দাস বুলি আছে, চাব পাৰে। খুব ধুনীয়া ফটোগ্ৰাফাৰ হয় আৰু ধুনীয়াকৈ ফটোশ্বুটবিলাক কৰাই আছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। ড্ৰেছটো দেখিছে, ড্ৰেছটো লোৱা হৈছে ৰিমুৰ পৰা আৰু জুৱেলাৰী লোৱা হৈছে জোৰণ আছামিজ ট্ৰেডিশ্যনেলৰ পৰা। বহুত ধুনীয়া কাম কৰে তেখেতসকলে আৰু তেখেতসকলৰ লগত মোৰ ফাৰ্ষ্ট কাম হয়। তো আপোনালোকে চাই ল'ব পাৰে কামবোৰ কেনেকুৱা, আৰু লাগিলে আপোনালোকেও কণ্টেক্ট কৰিব পাৰে তেখেতসকলৰ লগত। বায়ে কেনেকুৱা পালে আমাৰ আগত জনাব। বা তুমি কেনেকুৱা পালা? নমস্কাৰ, মই ফানুস্মিতা ডেকা। আপোনালোকে দেখিছে আজি এটা বহুত ধুনীয়া লুক এটা দিছে, ব্ৰাইডেল লুক। আৰু এই লুকটো দিছে বৰ্ণালী বৰুৱাই। আৰু তাই নতুন মেকআপ আৰ্টিষ্ট, আৰু নতুন মেকআপ আৰ্টিষ্ট হিচাপে তাই বহুত ধুনীয়া কৰিছে। তাইক মই আজি কৈছোঁ তাই নতুনকৈ কাম আৰম্ভ কৰিছে, কিন্তু তাই এনেকুৱাকৈ মেকআপ কৰিছে যেন তাই বহুত দিন আগৰ পৰা মেকআপ কৰি আছে। কিন্তু তাই শিকা 2 বছৰো হ'ল বাৰু। তাই কিবা প্ৰব্লেমৰ কাৰণে তেনেকৈ মাজতে অকণমান আছিলে এনেকৈ। তাৰপাছত এতিয়া তাই আজি মোক লুকটো দিছে, মোৰ বহুত ধুনীয়া লাগিছে। এনেও মই ইমান হেভি লুক ভাল নাপাওঁ, চিম্পল লুক ভাল লাগে। আৰু তাই চিম্পল, আৰু এইটো লুকটো চিম্পলো নহয় হেভিও নহয়, তেনেকৈ তাই লুকটো দিছে মোক। মোৰ বৰ ধুনীয়া লাগিছে লুকটো। আৰু তাই আই মেকআপটো বৰ ধুনীয়া কৰিছে, আপোনালোকে চাব পাৰে। মোৰ বহুত ধুনীয়া লাগিছে। আৰু তাইক আপুনি ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে, বৰ্ণালী মেকআপ আৰ্টিষ্ট বৰ্ণালী বুলি আছে তাই, আপোনালোকে ফ'ল' কৰি দিব পাৰে। আৰু FB-টো পেজ আছে, পেজটো মেকআপ আৰ্টিষ্ট বৰ্ণালী বুলি আছে। মেকআপ আৰ্টিষ্ট বৰ্ণালী বুলি চাৰ্চ কৰিলে আপোনালোকে পাই যাব। আৰু তাইক মই আকৌ এবাৰ কৈছোঁ বহুত ধুনীয়া মেকআপ কৰিছে, নতুন মেকআপ আৰ্টিষ্ট হিচাপে তাই বহুত ধুনীয়া কৰিছে, মোৰ খুব ভাল লাগিছে। আমাৰ প্ৰায় ফটোশ্বুটবিলাক শেষেই হ'ল, লাহে লাহে এন্ধাৰো হৈ আহিল। আমি এতিয়া ঘৰলৈ যাম আৰু বাও ঘৰলৈ যাব। তেওঁ বহুত দূৰলৈকে যাব, মংগলদৈ যাব তেওঁ আজি, তেওঁ ঘৰলৈ যাব। তো দেখিছে বহুত গধূলি হৈ গ'ল, আমাৰ শেষেই হৈ গ'ল বহুখিনি। আপোনালোকৰ যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিব বিচাৰিলে কাষত থকা ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব। আৰু যদি এনেকৈ ভিডিঅ'বিলাক ভাল লাগে তেন্তে শ্বেয়াৰ কৰিব আৰু আগলৈ চাই থাকিব, ছাপোৰ্ট কৰিব। থেংক ইউ।